ঐ এই নহ'ব নহ'লি পালে লৈ ঐ ভাঙা জাপি ঐ নালাগে নালাগে মোক গাঙৰ আপি আয়া শালিকে হৰ জোনমান ঐ শালিকে হৰ জোনমান হৰ কি জোন আলেংকে আই হিন্দী আলাম থেকবা আৰু আমাৰ এয়া খনিন দাস ৰাতিপুৱাই পুৱাই পুৰা ঠেচি দিলে এক কাহি মাৰি ল'লে আজি কাতি বিহুৰ দিনা ৰাতিপুৱাই পুৱাই এই মোৰ বুনখিনি চাফা কৰি দিয়ে পুৰা একদম চিলচিলাকে এডালো নাৰাখিবি হে पूरा एकदम फोटो है क्लियर तो है ये बॉडी बात है कि हमारा तो देना अच्छा लगता ना अब आएगा तो हमारा लगे काटिए कोई देखेगा কি দিবাইছ হা কি দিলি কি দিলে একো দিয়া নাই ইটো হাও কি হ'ল এইটো কি হ'ল কি হয় চাং অকমান মলাৰি চাং এই ভাইয়ে আৰু কেমেৰাটোকে ভয় খাই মৰছি কেইটকাকে জোৰা হা 10 টকা চব দোকানীবিলাক দেখোন নাইও চব দোকানীবিলাক ক'ত গ'ল আৰু আছেহে দেখো অলপ কি লাইভ হেৰি হৈ আছে দেখা পাই আছে টিভি আয়া ঐ এই নহ'ব নহ'লি পালে লৈ যা আয়া কেনে মানুহ এডাল ঘৰত দেখা পাইছে পাই নহ'লি গান গাঙা জলকীয়া অমিতা কি লাগে চব আছে পূজাৰ বস্তু চব আছে কি এই তলা বজাৰত ভাঙা জাপি আই ঐ ভাঙা জাপি ঐ নালাগে নালাগে মোক গাঙৰ আপি আয়া শালিকে হৰ জোনমান ঐ শালিকে হৰ জোনমান হৰ কি জোন আলেংকে আই হিন্দী আলাম থেকবা আইয়া 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 বল যা আজি কি ধুনা বিহু কাতি বিহু নবা কাতি বিহু চাচোন কিমান অৰ্ধেক আমাৰ প্ৰভু হয়। আজি কাতি বিহু উপলক্ষে কি ক'ব কাতি বিহু উপলক্ষে বহুত ধন্যবাদ দিছোঁ কাতিৰ মাহটো বহুত ধুনীয়া মাহ কাতিৰ মাহটো পবিত্ৰ মাহ আৰু কাতিৰ মাহত মাছ মাংস খাব নালাগে ধাৰ্মিক মানুহবিলাকে মাছ মাংস নাখায় সদায় চাকি বন্তি জ্বলাব লাগে আকাশ বন্তি জ্বলাব লাগে হা অঁ লক্ষী আহি থাকে এই আমাৰ বৰুৱা দা দুই এষাৰ ক'ব কাতি বিহুৰ বিষয়ে লক্ষী আগমন হয় সেয়ে কাতি বিহু সৰুটো মই পানী গাড়ী চলাওঁ মই সকলোকে পানী দি ফুৰোঁ জেগাত হা গোটেই মানুহখিনিয়ে মোক খুব বহুত ভাল পায় বাকী গাড়ীবিলাককৈ মোক বহুত বেছি ভাল পায় কাৰণ মোৰ নাম প্ৰভু বুলি কয় বহুতেই আৰু এইবিলাক মোৰ বন্ধু বান্ধৱী কত বহুত আছে তাৰমানে মোৰ হিচাপেই নাই আৰু WWE চাওঁ মই খুব খুব ভাল পাওঁ মই আটাইতকৈ তাৰমানে লেটাছৰ ভিতৰত মই ভাল পাওঁ এই নহয় হেৰি কি নাম আছিল তাৰ এই জাপে যি খেলাই জন নহয় ব্ৰক তাৰ নাম কি অঁ ব্ৰক লেছনাৰ আৰু লেডিছৰ ভিতৰত ভাল পাওঁ মই লণ্ডা লণ্ডা না নন্দা ৰন্দা খুব ভাল পাওঁ মই আৰু লিগেল খেলাই তাই ঠিকে আছে বাকী ধন্যবাদ থাকিল কাতি বিহু উপলক্ষে হা বঢ়িয়া জানা মোক ক'ব মই এতিয়া গৈ আছোঁ শংকৰহঁতৰ ঘৰত কাৰণ শংকৰহঁতৰ ঘৰৰ বাহিৰে ইয়াত তুলসীৰ গছ ক'তো পোৱা নাযায় মানে আজি কাতি বিহু না সেইটো কাৰণে তুলসী ৰুব লাগিব এইটো আমাৰ নিয়ম হয় অসমীয়াবিলাকৰ ৰাস্তা চাওক ৰাস্তা এয়া ৰাস্তা কেনে ৰাস্তা একদম সুৰংগৰ নিচিনা ৰাস্তা এয়া পালোঁ মই অশোকহঁতৰ ঘৰ এয়া অশোকহঁতৰ ঘৰ পালোঁ অশোক আন্ধাৰ হৈ গ'ল দে কি কৰি আছা এইগিলা তুলসীৰ পুলি এডাল আনি দিনা যা কি কৰে তামোল পাৰা অঁ তামোল মই লৈ আহিছোঁৱে এয়া কাচি জোন ওলাইছিল দুটা চাপটা ক'ত? চব কিনলি না নাই পূজা
এয়া তুলসী লৈ ল'লো দে তই দুটামান দিচোন ভাষণ কি দিব ৰ দে দুটামান ভাষণ দি দে গানে এটা গা তই বৰ বিৰাট গান গাই থাকা দেখোন গানে এটা গা দেখা পাইছা আজি কাতি বিহু কাচি লৈছো তামোল পাৰিম তামোল তুলসী পুলি ৰুম আজি তুলসী পুলি আজি কাতি বিহু হয় নে নহয় হা বহুত যোগাৰ কৰি আছোঁ আমি কি কৰি আছা? চাকি ঔৰ বাকলি ঔৰ কলপত চাকি জ্বলাম কল পুলি পুতিছোঁ শৰাই পাতিম তুলসীৰ তলত চাকি জ্বলাম তুলসীৰ তলে তলে মৃগ পহু নাচে গানটো গাম নাচি নাচি আজি কাতি বিহু হয় নে নহয় কাতি বিহু নাম আৰু হেৰি কৰি আছোঁ নাম গাম এতিয়া সন্ধিয়া দুই এষাৰ নাম গাম অকল নাম আৰু অকল নাম না আৰু কিবা আছে হে এই অকল নাম না আৰু কিবা আছে নাম আৰু পুথি অলপ চাম কীৰ্তন অলপ চাম চাকি তাকি জ্বলাই নিদিয়া চাকি চাকি জ্বলাম তুলসীৰ তলত চাকি জ্বলাম মৃগ পহু নাচে বুলি গানটো গাই গাই নাচিম এইফালে বিশাল ভাই বহি আছে দোকানত এইফালে খবৰ ভাল একদম ফাটা ফাটি ঠাণ্ডা লাগি কিয় বহি আছে দোকানত হা সেমকা লাগি বহি আছে দেখোন কিয় ক'ত ঠেংকা লাগিব হা ক'ত ঠেংকা লাগি আজি কাতি বিহু উপলক্ষে কি কবি তই ক মজা একদম ফাটা ফাটি আও কি মজা পাতা পাতি কেনে চলি আছে তোৰ একদম হা মজা মজা যিহেতু তলটো পাক্কা সেইটো কাৰণে মানে তাপতে ৰুব লগা হ'ল নিয়মটো এনেকৈ কৰি থৈ দিবলগীয়া হ'ল আৰু গাঁৱত হ'লে কথা নাছিল ইয়াত মাটি নাই ওচৰত চব পাক্কা তুলসীডাল ৰোৱা হৈ গ'ল এতিয়া আমি ইয়াৰ তলত ধুনীয়াকৈ এতিয়া চাকি জ্বলাই দিম